Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ এই কংক্ৰিট হলৰ পৰা। আজি এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে কেনেকৈ আপুনি আপোনাৰ ঘৰতে থাকি আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে আপোনাৰ LICৰ বীমা পলিচিৰ যে প্ৰিমিয়াম তাক আপুনি সময়মতে পৰিশোধ কৰিব পাৰিব। মই যতীন শইকীয়া আৰু আপোনালোকে চাই আছে মোৰ চেনেল টেকনিক্যাল সহায়। বন্ধুসকল, আমি আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে যিকোনো বীমা কোম্পানীত আমি আমাৰ জীৱন বীমা কৰোৱাওঁ। বৰ্তমান সময়ত অকল জীৱন বীমাই নহয়, যিকোনো পাৰ্থিৱ বস্তু যেনে গাড়ী, ঘৰ, দোকান, পোহাৰ ইত্যাদিবোৰৰ আৰ্থিক নিৰাপত্তাৰ কাৰণে আমি সেই বস্তুবিলাকৰ বীমা কৰোৱাওঁ আৰু সেই বীমাৰ যি প্ৰিমিয়াম বা কিস্তি তাক আমি সময়মতে পৰিশোধ কৰাটো বাঞ্ছনীয়। কিয়নো যদি আমি তাক সময়মতে পৰিশোধ নকৰোঁ তেনেহ'লে যিবিলাক বীমা কোম্পানী আছে সেই বীমা কোম্পানীসমূহে আমাৰ যি মেচিউৰিটি আছে সেই মেচিউৰিটিৰ সময়ত আমাক যথেষ্ট অসুবিধাত পেলায়। ফ্ৰেণ্ডছ, বৰ্তমান যিহেতু অনলাইনৰ যুগ আৰু আমাৰ প্ৰত্যেকৰে হাতে হাতে যিহেতু একোটাকৈ স্মাৰ্টফোন থাকেই, তেনে ক্ষেত্ৰত আমি কিয়নো মিছাতে গৈ বৰ্তমান যি জটিল এই পৰিস্থিতিত LICৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে গৈ বা যিকোনো বীমা এজেণ্টৰ আমি সহায় লওঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে কেনেকৈ আপোনালোকে আপোনালোকৰ ঘৰতে থাকি আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে অনলাইনৰ পৰা 2 মিনিটৰ ভিতৰতে আপুনি আপোনাৰ যি বীমা পলিচি আছে তাৰ প্ৰিমিয়াম আপুনি পৰিশোধ কৰিব পাৰিব আৰু ই হৈছে সকলোতকৈ সহজ আৰু নিৰাপদ উপায়। ইয়াৰ উপৰিও আপোনালোকে পে' কৰা প্ৰিমিয়ামটোৰ যিখন ৰিচিপ্ট সেই ৰিচিপ্ট কপিখনো আপোনালোকে লগে লগেই তাৰ পৰা লাভ কৰিব আৰু এজ এ ডকুমেণ্ট হিচাপে আপুনি তাক আপোনাৰ ষ্ট'ৰেজত ছেভ কৰি ৰাখিব পাৰিব। আৰু ইয়াত ভয় বা শংকাৰ কোনো কাৰণ নাই, কিয়নো LICৰ যি হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে সেই হেড অফ দ্য ডিপাৰ্টমেণ্টে আজিৰ পৰা কিছুদিন আগতে LICৰ গ্ৰাহকসকলৰ সুবিধাৰ কাৰণে এই পদ্ধতিটো আগবঢ়াইছিলে, যাতে গ্ৰাহকসকলে ঘৰতে থাকি সুস্থ থাকি তেওঁলোকৰ LIC পলিচিৰ যি প্ৰিমিয়াম সেই প্ৰিমিয়াম সময়মতে আদায় দিব পাৰে। তেনেহ'লে বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে কেনেকৈ অনলাইনৰ জৰিয়তে LIC বীমা পলিচিৰ প্ৰিমিয়াম সময়মতে ঘৰৰ পৰাই পৰিশোধ কৰিব পাৰি 2 মিনিটৰ ভিতৰতে। যদি আপোনালোক ইণ্টাৰেষ্টেড তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি তাত থকা অল অপশ্যনটো ছিলেক্ট কৰিব, যাতে মই ভৱিষ্যতে আপলোড কৰিবলগীয়া এনেকুৱা ধৰণৰ যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে আপোনাৰ ইনবক্সত উপলব্ধ হয়। তেনেহ'লে আহক পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে অনলাইনত LIC প্ৰিমিয়াম দুটা পদ্ধতিৰ জৰিয়তে পে' কৰিব পাৰে। 1 নম্বৰ পদ্ধতিটো হৈছে LICৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ যি পে' ডিৰেক্ট লিংক আছে সেই লিংকৰ জৰিয়তে আপুনি তাক পে' কৰিব পাৰে, নতুবা LICৰ যি অফিচিয়েল এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনত আপোনালোকে ৰেজিষ্টাৰ কৰি কাষ্টমাৰ পৰ্টেলৰ পৰা গৈ আপুনি আপোনাৰ পলিচিৰ যি প্ৰিমিয়াম তাক পে' কৰাৰ উপৰিও আপোনাৰ পলিচিখনৰ যিখিনি ডিটেইলছ সেই ডিটেইলছখিনি তাত চেক কৰিব পাৰে। এতিয়া পোনে পোনে আপোনালোকক মই প্ৰথম পদ্ধতিটো দেখুৱাই আছোঁ। তাৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত থকা ক্ৰ'ম ব্ৰাউজাৰটো খুলি ল'ব আৰু পোনে পোনে তাত আপোনালোকে এটা নিউ পেজ এড কৰিব। এড কৰি তাত থকা যিটো 3 ডট অপশ্যন আছে ওপৰত সোঁফালে তাত আপোনালোকে ক্লিক কৰি পোনে পোনে তাক ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি লোৱাৰ পিছত আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰি চাৰ্চ কৰিব www.licindia.in licindia.in আৰু পোনে পোনে তাক আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখলৈ দেখিছে এখন খুলি ওলাইছে LICৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত খোলা দেখিবলৈ পাইছে। ইয়াত আপোনালোকে চাওক অনলাইন যিটো ছাৰ্ভিচ আছে সেইটোক মই জুম কৰি দেখাইছোঁ। অনলাইন ছাৰ্ভিচত গৈ ইয়াত যিটো আপোনালোকৰ 5 নম্বৰ অপশ্যন দেখিছে পে' প্ৰিমিয়াম অনলাইন, এই অপশ্যনটোত আপোনালোকে পোনে পোনে ক্লিক কৰিব। এই পোনে পোনে ক্লিক কৰাৰ লগতে আপোনাক এটা পাৰ্মিশ্যন বিচাৰিব, তাক আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আন এটা পেজ খুলি ওলাব। ইয়াত আপোনালোকে দেখিছে যিটো পে' প্ৰিমিয়াম অনলাইন, তাৰ তলতে আপোনালোকে দেখিবলৈ পাইছে পে' ডিৰেক্ট উইদাউট লগ ইন। ইয়াত আপোনালোকে লগ ইন নকৰাকৈ আপুনি ইয়াৰ পৰা ডাইৰেক্ট আপোনাৰ LIC যিটো পলিচিৰ নম্বৰ আছে তাৰ নম্বৰটো এগেইনষ্টত আপোনালোকে পে' কৰিব পাৰিব। তাৰপিছত আপোনালোকে পোনে পোনে ইয়াত ক্লিক কৰিব। তাৰপিছতে আপোনালোকৰ সন্মুখলৈ আহিব এনেকুৱা এটা পেজৰ ইণ্টাৰফেচ। এতিয়া আপোনালোকে কি কৰিব, তলত যিটো দেখিছে পে চিলেক্ট তাত আপোনালোকে চিম্পলি ক্লিক কৰিব আৰু তাত তলত দেখিবলৈ পাইছে ৰিনিউৱেল প্ৰিমিয়াম ৰিভাইভেল, ইয়াত আপোনালোকে ক্লিক কৰি চিম্পলি তাক ডান কৰিব। ডান কৰি দিয়াৰ লগতে আপোনালোকৰ সন্মুখলৈ খুলি আহিব এনেকুৱা এটা ইণ্টাৰফেচ। ইয়াত দেখিছে কাষ্টমাৰ ভেলিডেশ্যন প্ৰিমিয়াম পাৰ্টিকুলাৰ্ছ পে'মেণ্ট, ইয়াক আপোনালোকে চিম্পলি প্ৰচিড কৰিব। প্ৰচিড কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ মেইন পেজটো খুলি ওলাব। ইয়াত আপোনালোকৰ দেখিবলৈ পাইছে ফিল্ড মাৰ্ক উইথ ষ্টাৰ আৰ মেণ্ডাটৰী, মানে ষ্টাৰ মাৰ্ক থকা প্ৰতিটো অপশ্যনে আপোনালোকে ফিল আপ কৰিব লাগিব। মানে যিহেতু ইয়াত গোটেইকেইটা অপশ্যনতে ষ্টাৰ মাৰ্ক আছে গতিকে চিম্পলি আপোনালোকে গোটেইকেইটা তাক ফিল আপ কৰিব। ওপৰতো দেখিবলৈ পাইছে পলিচি নাম্বাৰ, ইয়াত আপোনালোকে পলিচি নাম্বাৰ যিটো আপোনালোকৰ পলিচিখনত আপোনালোকৰ পলিচি নাম্বাৰ যিহেতু সকলোৱে জানেই তাক আপোনালোকে চিম্পলি ইয়াত ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ তলত দেখিছে ইনষ্টলমেণ্ট প্ৰিমিয়াম
উইদাউট টেক্স মানে আপোনালোকৰ উইদাউট টেক্স যেটো প্ৰিমিয়াম হয় কাৰবাৰ 2000 কাৰবাৰ 2500 কাৰবাৰ 2300 প্লাস আপোনালোকৰ লগত যেটো জিএসটি আছে কাৰবাৰ 60 টকা 70 টকা 100 টকা এনেকুৱা হিচাপত কাৰবাৰ টেক্স আহে হেতু নেকি সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয় গতিকে আপোনালোকৰ টেক্সটো বাদ দি যেটো আপোনালোকৰ মেইন ইনষ্টলমেন্ট মেইন যেটো প্ৰিমিয়াম তাক আপোনালোকে ইয়াত এন্টাৰ কৰিব যদি আপোনালোকৰ কিবা অসুবিধা হৈছে তেনেহলে আপোনালোকে পলিচিখন খুলি চাই ল'ব যে উইদাউট টেক্স আপোনালোকৰ কিমানখিনি প্ৰিমিয়াম আহে তাৰ পিছত আপোনালোকে তাৰ তলতে দেখা পাব ডেট অফ বাৰ্থ যেটো নেকি ডেট অফ বাৰ্থ আপোনালোকে LIC পলিচিখন খোলাৰ সময়ত দিছিলে সেই ডেট অফ বাৰ্থটো সিম্পলি ইয়াত টাইপ কৰিব আৰু ইয়াৰ যিখিনি ডিটেইলছ আছে সেই গোটেই ডিটেইলছখিনি আপোনালোকে আপোনালোকৰ পলিচিখনতে পাই যাব যদি আপোনালোকে কিবা কাৰণত পাহৰি গৈছে তাত চাই আপোনালোকে ইয়াত সেইখিনি শুদ্ধকৈ ফিলআপ কৰিব তাৰ পিছত দেখিছে তলতে তো ইমেইল আইডি এটো আপোনালোকে জাস্ট আপোনালোকে যদি পলিচিখন খোলাৰ সময়ত তাত কিবা ইমেইল আইডি প্ৰভাইড কৰিছিল ইমেইল আইডিটো আপোনালোকে ইয়াত দি দিব আৰু যদি আপোনালোকে ইমেইল আইডি তাত প্ৰভাইড কৰা নাছিল তেনেহলে নতুনকৈ আপোনালোকে এটা ইমেইল আইডি জেনাৰেট কৰিব মেইল আইডি কেনেকৈ জেনাৰেট কৰে এই বিষয়ত মই আন এটা ভিডিও বনাম সেই ভিডিওটোত আপোনালোকে চাই ল'ব যে কেনেকৈ এটা জিমেইল একাউণ্ট আপোনালোকে ইন্টাৰনেটত খুলিব পাৰে তাৰ পিছত আপোনালোকৰ তলতে দেখা পাব মোবাইল নম্বৰ যেটো মোবাইল নম্বৰ নেকি আপোনালোকে পলিচিখন খোলাৰ সময়ত তাত দিছিলে সেই মোবাইল নম্বৰটো সিম্পলি ইয়াত এন্টাৰ কৰিব এতিয়া মই এন্টাৰ কৰি আপোনালোকক গোটেইখিনি দেখুৱাই আছো এনেদৰে আপোনালোকে গোটেই অপচনখিনি ফিলআপ কৰাৰ পিছত পুনে আপোনালোকে তাক সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখিবলৈ পাব এটা বক্স তাত আপোনালোকে সিম্পলি টিক কৰিব আৰু তাক পুনে সাবমিট কৰিব তাৰ পাছত আপোনালোকে দেখিবলৈ পাব এনেকুৱা এটা পেজ এতিয়া আপোনালোকে পুনে তললৈ চাওক তাত দেখিবলৈ পাব পলিচি হোল্ডাৰ নেম তাৰ তলতে পলিচি নাম্বাৰ দেখিবলৈ পাব তাৰ পিছত কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আপোনাৰ ডিউজ আছে সেই ডিউজটো দেখিবলৈ পাব তাৰ তলতে আপোনালোকে দেখিব পাব টোটেল ইনষ্টলমেন্ট মানে বৰ্তমান আপুনি কিমানটা ইনষ্টলমেন্ট পে কৰিব তাৰ সংখ্যাটো দেখিবলৈ পাব তাৰ তলত আপোনালোকে চাওক দেখিবলৈ পাব টোটেল প্ৰিমিয়াম উইদাউট জিএসটি আৰু প্লাস জিএসটি একদম তলত চাওক টোটেল আপোনাৰ কিমান প্ৰিমিয়াম আপোনালোকে বৰ্তমান দি আছে তাৰ ডিটেইলছ আপোনালোকে দেখিবলৈ পাব ইয়াৰ আগতে আপোনালোকক আৰু এটা কথা কওঁ যদি আপোনাৰ বাহিৰেও আপোনাৰ ফ্যামিলিত আন কাৰোবাৰ LIC পলিচি আছে যদি সেই পলিচিখনৰ প্ৰিমিয়াম যদি অনলাইন দিব বিচাৰিছে পুনে আপোনালোকে সেই পলিচিখনৰ নাম্বাৰটো ইয়াত এন্টাৰ কৰিব আৰু তাৰ পিছতে আপোনালোকৰ তলত উইদাউট জিএসটি উইদাউট টেক্স আপোনালোকৰ কিমানটো প্ৰিমিয়াম হয় সেই প্ৰিমিয়ামটো এন্টাৰ কৰি সিম্পলি আপোনালোকে এটো লিষ্টত ক্লিক কৰিব তাৰ লগে লগে কি হ'ব সেই পলিচিখনৰ যেটো ডিটেইলছ আছে সেই ডিটেইলছখিনি অনলাইনৰ লগত লিংকেজ হৈ যাব তাৰ পিছত এতিয়া আপোনালোকে কি কৰিব পুনে তলত যেটো প্ৰসিড অপচন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখলৈ আহিব চেক এণ্ড পে অপচন এতিয়া আপোনালোকে চেক এণ্ড পে অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত বিল ডেস্ক আহিব বিল ডেস্ক খোল খোলা দেখিবলৈ পাব তাত আপোনালোকে কি কৰিব ইয়াত আকৌ চেক এণ্ড পে অপচনত ক্লিক কৰিব তাৰ পিছতে আপোনালোকৰ সন্মুখত খোলা দেখিবলৈ পাব এনেকুৱা এটা পেজ ইয়াত আপোনালোকে কেইবাটাও অপচন দেখিবলৈ পাব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ATM পিন ইন্টাৰনেট বেংকিং ওয়ালেট কেছ কাৰ্ড QR UPI তলৰ যে তিনটা অপচন আছে সেই তিনটা অপচন যেহেতু সকলোৰে হাততে এভেইলেবল নাথাকে গতিকে মই ওপৰৰ চাৰিটা অপচনৰ কথা কৈছো এক নম্বৰ দেখিছে আপোনালোকে ক্ৰেডিট কাৰ্ড যদি বৰ্তমান সময়ত আপোনাৰ হাতত এখন ক্ৰেডিট কাৰ্ড আছে সেই ক্ৰেডিট কাৰ্ডখনৰ জৰিয়তে আপুনি আপোনাৰ যে LIC প্ৰিমিয়াম আছে সেই প্ৰিমিয়ামটো অনলাইনত পে কৰিব পাৰিব তাৰ পিছতে আপোনালোকে দুই নম্বৰতে দেখিছে ডেবিট কাৰ্ড যেহেতু আমাৰ প্ৰত্যেকৰে হাততে এখনকৈ ATM কাৰ্ড নাইবা ডেবিট কাৰ্ড থাকেই গতিকে সেই ডেবিট কাৰ্ডখনৰ জৰিয়তে আপুনি অতি সহজতে আপোনাৰ সেই যে প্ৰিমিয়াম আছে সেই প্ৰিমিয়ামটো অনলাইনত পে কৰিব পাৰিব ইয়াৰ উপৰিও যদি আপোনাৰ বৰ্তমান ইন্টাৰনেট বেংকিং আছে ইন্টাৰনেট বেংকিংৰ জৰিয়তেও আপুনি আপোনাৰ যে প্ৰিমিয়াম সেই প্ৰিমিয়াম অতি সহজতে অনলাইন যোগেৰে আপুনি তাক পে কৰিব পাৰিব এতিয়া আপোনালোকক মই পুনে দেখুৱাইছো ডেবিট কাৰ্ডৰ জৰিয়তে কেনেকৈ আপুনি আপোনাৰ প্ৰিমিয়ামটো অনলাইনত পে কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে পুনে ডেবিট কাৰ্ডত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখলৈ খুলি ওলাই আহিব এনেকুৱা এটা ইন্টাৰফেস ইয়াত আপোনালোকে একেবাৰে ওপৰত দেখিবলৈ পাব কাৰ্ড নাম্বাৰ এতিয়া আপুনি আপোনাৰ ATM কাৰ্ডখন উলিয়াই ল'ব আৰু আপোনাৰ ATM কাৰ্ডখনৰ ওপৰত যি 12টা সংখ্যাৰ নম্বৰটো থাকিব তাক আপোনালোকে যেনেকৈ আছে তেনেকৈ ইয়াত আপোনালোকে শুদ্ধকৈ তাক এন্টাৰ কৰিব এন্টাৰ কৰাৰ লগে লগে আপোনাৰ কাষৰ যেটো বক্স আছে সেই বক্সটোত আপোনালোকে আপোনাৰ কাৰ্ডখন শো কৰা দেখিবলৈ পাব আপোনাৰ কাৰ্ডখন ভিসা নে মাইষ্টৰ নে ৰুপে কাৰ্ড যিয়ে নহওক আপোনাৰ কাষত বক্সটোত শো কৰা দেখিবলৈ পাব তাৰ তলতে আপোনালোকে দেখিছে এক্সপাইৰেশ্যন ডেট মানে আপোনাৰ কাৰ্ডখনৰ যেটো ভ্যালিডিটি ডেট আছে সেই ডেটটো আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব মান্থত ক্লিক কৰাৰ লগে লগে আপোনাৰ কাৰ্ডখনৰ যেটো মান্থ তাত দেখুৱাইছে জানুৱাৰী ফেব্ৰুৱাৰী এপ্ৰিল নে মাৰ্চ যেটো সংখ্যা আপোনাক দেখুৱাইছে সেই সংখ্যাটো যেনেকৈ আছে তেনেকৈ আপোনালোকে ইয়াত টাইপ কৰিব তাৰ পিছত আপোনালোকে কাষতে দেখিবলৈ পাব ইয়াৰ মানে কোন চনলৈকে আপোনাৰ কাৰ্ডখনৰ ভ্যালিডিটি আছে সেই চনটো আপুনি সিম্পলি ইয়াত ক্লিক কৰি
আপুনি ইয়াত সেই চনটো টাইপ কৰিব লাগিব তাৰ পিছতে আপোনালোকে কাষতে দেখিছে CVV/CVC এই নম্বৰটো আপোনালোকে ক'ত পাব এই নম্বৰটোৰ কাৰণে আপোনালোকে কি কৰিব সিম্পলি আপোনাৰ কাৰ্ডখন লুটিয়াই দিব লুটিয়াই দিয়াৰ লগে লগে আপোনালোকৰ যেটো কলা সাৰ্চ বাৰ আছে যেটো আপোনাৰ সোৱাইপ বাৰ বুলি কয় তাৰ তলতে আপোনালোকে তিনটা অংকৰ এটা সংখ্যা দেখিবলৈ পাব সেই সংখ্যাটো সিম্পলি যেনেকৈ আছে তেনেকৈ আপোনালোকে এই CVV অপচনত টাইপ কৰিব তাৰ তলতে আপোনালোকে দেখিবলৈ পাইছে কাৰ্ড হোল্ডাৰ নেম আপোনাৰ এটিএম কাৰ্ডখনৰ ওপৰত যিজন কাস্টমাৰৰ নেম লিখা আছে সেই নেমটো যেনেকৈ আছে তেনেকৈ আপোনালোকে ইয়াত এন্টাৰ কৰি দিব এনেকৈ আপুনি ধুনিয়াকৈ তাক টাইপ কৰিব আৰু টাইপ কৰাৰ পিছত আপোনালোকে তলত একেবাৰে দেখিবলৈ পাব মেক পেমেন্ট আপোনালোকে কি কৰিব মেক পেমেন্ট অপচনটোত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ খুলি ওলাই আহিব আনটা পেজ ইয়াত আপোনালোকে দেখিবলৈ পাব এন্টাৰ ওৱান টাইম পাছৱৰ্ড যেটো নেকি আপোনালোকৰ বেংকৰ লগত আপোনাৰ যেটো মোবাইল নম্বৰ লিংকেজ থাকে সেই মোবাইল নম্বৰটো এগেইনষ্টত আপোনাৰ এটা OTP আহিব আৰু সিম্পলি আপোনালোকৰ যেটো OTP আহে এতিয়া আপোনালোকে মোৰ মেছেজত দেখিবলৈ পাব এটো ইয়াত OTP আহিছে ছটা সংখ্যা এটা OTP আহিব আৰু সেই OTP টো আপুনি সেই OTP টো ইয়াত আপুনি টাইপ কৰি আপুনি মেক পেমেন্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো LIC প্ৰিমিয়াম হয় সেই প্ৰিমিয়ামটো অনলাইনত পে হৈ যাব আৰু পে হৈ যোৱাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ যিখন পেমেন্টৰ ৰিসিভড হয় সেই ৰিসিভ কপিটো আপোনালোকৰ সন্মুখলৈ ওলাই আহিব আৰু আপোনালোকে তাক আপোনালোকৰ ষ্টৰেজত সেভ কৰি ৰাখিব পাৰিব আৰু ফ্ৰেন্ডছ মই যেটো দ্বিতীয় পদ্ধতিৰ কথা কৈছিলো হেতু হৈছে LIC এটা অফিচিয়েল এপ্লিকেশন যাৰ জৰিয়তে নেকি আপুনি আপোনাৰ LIC প্ৰিমিয়াম পে কৰাৰ উপৰিও আপোনাৰ পলিচিখনৰ যিখিনি ডিটেইলছ তাক আপুনি তাত চেক কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব পুনে আপোনাৰ স্মাৰ্টফোনত যেটো প্লে ষ্টৰ বুলি এপ থাকে তাক আপোনালোকে খুলি ল'ব আৰু ওপৰত সাৰ্চ বাৰত ক্লিক কৰি সিম্পলি টাইপ কৰি দিব LIC কাস্টমাৰ যেটো আপুনি এজন LIC গ্ৰাহক হয় গটিকে আপোনালোকে ইয়াত পুনে টাইপ কৰিব LIC কাস্টমাৰ তাৰ পিছত আপোনালোকে তলত থকা সাৰ্চ অপচনত ক্লিক কৰি আপুনি সাৰ্চ কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত দেখিবলৈ পাব LIC কাস্টমাৰ বুলি এটা এপ্লিকেশন তাক আপোনালোকে সিম্পলি ইনষ্টল বাটনত ক্লিক কৰি আপোনাৰ স্মাৰ্টফোনত তাক ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ পিছত পুনে তাক আপোনালোকে ইয়াৰ পৰা ওপেন কৰিব ওপেন কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ সন্মুখত দেখিবলৈ পাব এনেকুৱা এটা ইন্টাৰফেস LIC তাত আপোনালোকে চাৰিটা অপচন দেখিবলৈ পাব এক নম্বৰতে থাকিব নো আৱাৰ প্ৰডাক্টস তাৰ পিছতে কুইক সাৰ্ভিস তাৰ পিছত ৰেজিষ্টাৰ পোৰ্টেল ইউজাৰ্স তাৰ পিছত একেবাৰে তলতে দেখিবলৈ পাব নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন যেহেতু আপুনি এজন নিউ ইউজাৰ হিচাপে থাকিব গটিকে আপোনালোকে একেবাৰে তলৰ যেটো অপচন আছে নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন তাৰ ওপৰত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত খোলা দেখিবলৈ পাব এটা পেজ ইয়াত আপোনালোকে দেখিবলৈ পাইছে এক নম্বৰতে আপোনালোকৰ পলিচি নাম্বাৰটো বিচাৰিছে আৰু একেবাৰে ওপৰত চাওক ফিল্ডছ মাৰ্ক উইথ ষ্টাৰ আৰু মেন্ডেটৰি মানে ষ্টাৰ মাৰ্ক থকা প্ৰতিটো অপচনে আপুনি ফিল আপ কৰিবই লাগিব গটিকে আপোনালোকে এক নম্বৰতে যেটো আছে পলিচি নাম্বাৰ আপোনালোকৰ পলিচিখনৰ যেটো নাম্বাৰ আছে আপোনালোকে তাক ইয়াত এন্টাৰ কৰিব তাৰ পিছত উইদাউট টেক্সট আপোনাৰ যেটো ইনষ্টলমেন্ট প্ৰিমিয়াম হয় তাক আপোনালোকে ইয়াত এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ তলতে যেটো ডেট অফ বাৰ্থ আছে পলিচিখনত সেই পলিচিৰ ডেট অফ বাৰ্থ যি ধৰণে আছে আপোনালোকে তাক সেই ধৰণে স্লেশ লগাই এডাল যেটা স্লেশ আপোনালোকে দেখিছে এডাল স্লেশ লগাই তাক আপোনালোকে সেই ডেট অফ বাৰ্থ ইয়াত এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ যেটো জেন্ডাৰ হয় মেল হয় নে ফিমেল হয় তাক আপোনালোকে ইয়াত সিলেক্ট কৰি তলত যেটো আছে মোবাইল নম্বৰ অপচন তাত যেটো কাউন্ট্ৰি কোড আছে 918 থাকিব আৰু আপোনালোকৰ যেটো মোবাইল নম্বৰ হয় তাত আপোনালোকে সিম্পলি ইয়াত মোবাইল নম্বৰটো ক্লিক কৰি মোবাইল নম্বৰটো টাইপ কৰিব তাৰ তলতে আপোনালোকৰ যেটো ইমেইল আছিল যেটো আপোনালোকৰ LIC পলিচিত দিয়া আছে সেই ইমেইলটো ইয়াত আপোনালোকে এন্টাৰ কৰিব তাৰ পিছত আপোনালোকে তলত থকা টিক বক্সত টিক কৰি সিম্পলি তাক প্ৰসিড কৰি দিয়াৰ লগে লগে আপুনি সিম্পলি তাত সাকসেসফুলি লগইন হৈ যাব তাৰ পিছত আপোনালোকে কি কৰিব পুনে বেক টু লগইনত ক্লিক কৰিব বেক টু লগইনত ক্লিক কৰাৰ লগে লগে আপুনি তাত যেনেদৰে লগইন কৰোতে এটা এমপিন দিছিল সেই এমপিনটো আপোনালোকে ইয়াত সিম্পলি টাইপ কৰিব এমপিনটো টাইপ কৰি আপোনালোকে তলত যেটো সাইন ইন অপচন দেখিছে তাত আপোনালোকে সিম্পলি সাইন ইন অপচনত ক্লিক কৰিব সাইন ইন অপচনত ক্লিক কৰাৰ লগে আপোনালোকৰ সন্মুখলৈ দেখিবলৈ পাব সেই এপছটোৰ এটা ইন্টাৰফেস ইয়াত আপোনালোকে গোটেই অপচনখিনি পাই যাব ইয়াত আপোনালোকে একেবাৰে তলত চাওক মাই এপছত গৈ তাত 3 নম্বৰ অপচনত যেটো আছে অনলাইন পেমেন্টস এতিয়া প্ৰথমতে আপোনালোকে এপছৰ জৰিয়তে কেনেকৈ পেমেন্ট কৰিব সেই পেমেন্টৰ বিষয়ে কওঁ তাৰ পিছত এপছৰ বাকি যিখিনি ফিচাৰ্ছ আছে সেই ফিচাৰ্ছখিনি বিষয়ে আপোনালোকক মই ডিটেইলি বুজাই কম এতিয়া আপোনালোকে কি কৰিব আপোনালোকে পোনপ্ৰথমে যেটো 3 নম্বৰ অপচন আছে তাত আপোনালোকে পুনে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ একেবাৰে ওপৰত দেখিবলৈ পাইছে ৰিনিউৱেল প্ৰিমিয়াম অবলিক ৰিভাইভেল যেনেকৈ আপোনালোকে ৱেবছাইটত পাইছিলে ইয়াতো তেনেকৈ আপোনালোকে এটোত ক্লিক কৰিব
ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখলৈ যি LIC পলিচিৰ নেম, পলিচি হোল্ডাৰ নেম, পলিচি নাম্বাৰ আৰু পলিচিখনৰ ডিউ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে বাকি আছে আৰু উইদাউট টেক্স আপোনাৰ কিমানটো প্ৰিমিয়াম হয় বা উইথ টেক্স আপোনাৰ কিমানটো টোটেল প্ৰিমিয়াম হয় সেই গোটেইখিনি আপোনাৰ সন্মুখলৈ আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব, সিম্পলি নামৰ কাষত থকা টিক বক্সত টিক কৰি আপুনি একেবাৰে তলত থকা চেক এণ্ড পে অপশ্যনত ক্লিক কৰি তাক এডভান্স কৰাই দিব। তাৰপিছতে আপোনালোকৰ সন্মুখলৈ আহিব বিলিং ইনভয়েস নামৰ এই পেজটো। ইয়াত আপোনালোকে একেবাৰে ওপৰত দেখিবলৈ পাব পলিচি হোল্ডাৰজনৰ নেম, তাৰ তলতে আপোনালোকৰ ফোন নাম্বাৰটো দেখিবলৈ পাব, তাৰ তলতে আপোনালোকে দেখিবলৈ পাব ইমেইল আইডিটো যিটো নেকি আপোনালোকে পলিচি খোলোতে পলিচিখনত প্ৰভাইড কৰিছিলে, তাৰ তলতে আপোনালোকে দেখিবলৈ পাব ইনভয়েস ডেট আৰু একেবাৰে তলত আপোনালোকে গ্ৰেণ্ড টোটেল এমাউণ্টটো দেখিবলৈ পাব যিটো প্ৰিমিয়াম নেকি আপুনি বৰ্তমানলৈকে পেইড কৰি আহিছে। তাৰপিছত আপোনালোকে চেক এণ্ড পে অপশ্যনত সিম্পলি তাক ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ আহিব দুটা অপশ্যন, এটা হৈছে বিল ডেক্স আৰু আনটো হৈছে ষ্টেণ্ডাৰ্ড কেৰেক্টাৰ। আপোনালোকে তলৰ অপশ্যনটো বাদ দি ওপৰৰ যিটো বিল ডেক্স নামৰ অপশ্যন আছে তাক আপোনালোকে চেক এণ্ড পে কৰিব। চেক এণ্ড পে কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ খোলা দেখিবলৈ পাব এনেকুৱা এটা পেজ, যিটো পেজ নেকি আপোনালোকে ৱেবছাইটতো দেখিবলৈ পাইছিলে। ইয়াত আপোনালোকে সিম্পলি কি কৰিব, ডেবিট কাৰ্ড অপশ্যনত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত দেখিবলৈ পাব কাৰ্ড নাম্বাৰ। ইয়াত আপোনালোকে যিটো 12টা সংখ্যাৰ কাৰ্ড নাম্বাৰ থাকে আপোনালোকৰ ATM কাৰ্ডখনৰ ওপৰত লিখা থাকে সেইটো আপোনালোকে সিম্পলি ইয়াত টাইপ কৰিব। তাৰপিছত আপোনালোকৰ তলত যিটো অপশ্যন আছে ভেলিডিটি, সেই ভেলিডিটি অপশ্যনটোৰ কাৰণে যিটো আপোনাৰ মান্থ কাৰ্ডখনত থাকে বা যিটো আপোনাৰ ইয়েৰ থাকে সেইটো যেনেকৈ আছে তেনেকৈ আপুনি ইয়াত টাইপ কৰিব আৰু যিটো আপোনাৰ কাৰ্ডখন লুটিয়াই দিলে 3টা সংখ্যাৰ এটা CVV নম্বৰ থাকে সেই CVV নম্বৰটো সিম্পলি আপুনি ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ কাৰ্ড হোল্ডাৰ নেম আছে, কাৰ্ড হোল্ডাৰ নেম কাৰ্ডখনৰ ওপৰত যিজন কাষ্টমাৰৰ নেমটো তাত লিখা থাকে সেইটো যেনেকৈ আছে তেনেকৈ কোনো ভুল নোহোৱাকৈ ইয়াত আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰি আপোনালোকে তলত যিটো মেক পে'মেণ্ট অপশ্যন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটোত এটা 6টা সংখ্যাৰ OTP আহিব। সেই OTPটো আপোনালোকে OTP অপশ্যনত এণ্টাৰ কৰি অ'কে কৰাৰ লগে লগে আপোনালোকৰ যিটো LICৰ প্ৰিমিয়াম হয় সেই প্ৰিমিয়ামৰ যিটো এমাউণ্ট হয় সেই এমাউণ্টটো অনলাইনত এপছৰ জৰিয়তে পে' হৈ যাব। এপছৰ জৰিয়তে পে' হোৱাৰ লগে লগে আপোনালোকৰ যিখন ৰিচিপ্ট হয় সেই ৰিচিপ্টখনত এটা অপশ্যন আহিব ডাউনলোড ৰিচিপ্ট বুলি, তাত আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰি সেই ৰিচিপ্টখন ডাউনলোড কৰি আপুনি আপোনাৰ ষ্ট'ৰেজত তাক ছেভ কৰিব পাৰিব। এনেকৈ আপোনালোকে অনলাইনত পে'মেণ্ট কৰা যিকোনো ডেটৰে অনলাইন ৰিচিপ্ট ডাউনলোড কৰি আপুনি আপোনাৰ ফাইলত তাক ছেভ কৰি ৰাখিব পাৰিব। তাৰপিছতে আপোনালোকক দেখাইছোঁ আৰু এটা বেলেগ অপশ্যন, সেইটো হৈছে প্ৰিমিয়াম কেলেণ্ডাৰ। এই প্ৰিমিয়াম কেলেণ্ডাৰটোত আপুনি যদি অ'কে কৰে তেনেহ'লে দেখিবলৈ পাব আপোনাৰ নেক্সট কেতিয়া ডিউজ আছে বা আপোনাৰ বাহিৰে যদি আপোনাৰ ঘৰৰ আন ফেমিলিৰো পলিচি ইয়াত লিংক কৰা আছে তেনেহ'লে সেই পলিচিবিলাকৰ কোন মাহৰ কোন তাৰিখে ডিউজ আছে সেই ডিউজবিলাক ইয়াত দেখিবলৈ পাব। যেনেকৈ মোৰ 2খন পলিচিৰ ডিউজ নেক্সট মাহত মোৰ জুলাইত আৰু আগষ্টত দেখিবলৈ পাইছে, ইয়াত দেখুৱাইছে। তেনেকৈ আপুনি তাক মনত পেলাই ৰাখিবৰ কাৰণে ইয়াত প্ৰিমিয়াম কেলেণ্ডাৰত আপুনি যদি চায় তেনেহ'লে কোন তাৰিখৰ কোনটো ডেটত আপুনি তাক পে' কৰিবলগীয়া আছে ডিউজ আছে আপুনি তাক জানিব পাৰিব আৰু সময়মতে তাক আপুনি আপোনাৰ সেই অনলাইনৰ যোগেদি তাক পে'মেণ্ট কৰিব পাৰিব। আৰু এনেকৈ আপুনি আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে আপোনাৰ বীমা পলিচিৰ যে প্ৰিমিয়াম তাক আপুনি সময়মতে পৰিশোধ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে ইনফৰমেশ্যনখিনি জানি যথেষ্ট ভাল পালে। যদি আপোনালোকে ইনফৰমেশ্যনখিনি ভাল পালে তেনেহ'লে ভিডিঅ'টোত অনুগ্ৰহ কৰি এটা লাইক কৰিব, কমেণ্ট কৰিব, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক, সাৱধানে থাকক আৰু নিজকে বচাই চলক COVID-19 মহামাৰীৰ প্ৰকোপৰ পৰা। জয় হিন্দ, জয় ভাৰত। উপজামন্ত্ৰী সুগন্ধ তামোল মোৰ চেনেল টেকনিকেল সহায়, চিৰচেনেহী মোৰ ভাষা জননী। জয় আই অসম।